Hello everyone, নমস্কাৰ সকলোকে আপোনালোক সকলোলে মোৰ YouTube চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো আৰু আপোনালোকক বহুত বেছি ধন্যবাদ থাকিল আপোনালোকে যেহেতু মই ৰেচিপি শৰ্টস ভিডিঅ'বোৰ আপলোড কৰো তাত আপোনালোকে মোৰ ইমান মৰম দিছে আৰু এনেকৈ যাতে মোৰ ভিডিঅ'বোৰত আগলৈ মৰম আশীৰ্বাদ দিয়ে যে আৰু গাইস মোৰ YouTube চেনেলটো যেহেতু 10k সাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে তো আপোনালোকে জলদি যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়া হলে লাইক শেয়াৰ সাবস্ক্ৰাইব কমেন্ট কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি পিনে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়ালে বলক যাও আমি নামৰূপৰ পৰা সোণাৰী মানে আজি আমি সোণাৰী আহিছো পাঁচচাকু নাহৰতলিলে ককা এজনৰ হকাম খাবৰ বাবে আৰু আজি হকামখন হৈছে দেউধাই মানুহৰ হকাম আৰু এফালে আমি পাই গলোহি হকামৰ ঘৰ মানে নিচাও ৰখি আছে আৰু এজন হৈছে ককা আৰু আহি পাই মেলি আমাক মানে চাহ খাবলৈ দিলে আৰু যেহেতু মই দেউধা মানুহৰ হকাম খোৱা নাই আগতে আপোনালোকে যদি কোনোবাই দেউধা মানুহৰ হকাম খাই পাইছে তেতিয়াহলে কমেন্ট কৰি জনাব আৰু এপিনে আমি চাহ খাই মেলি এতিয়া আমাক লৈ আহিছে পথাৰতে মানে পাতে আৰু এপিনে ভকতে বহাৰ ব্যৱস্থা কৰি থৈছে এফালে আমি অহা অলপ দেৰি হোৱাত ইমানবোৰ মই নিয়ম নীতি দেখি নাপালো আৰু এফালে মানুহ বহি আছে আগতীয়াকে আৰু কই দিয়া শিক্ষা কামা হুম মানুহ হাঁস আৰু গাহৰি তো আপাৰ নিচাও কৰা যি হকাম মানে আৰু হেয়া আমি খাবলৈ আহিছো মোৰ ককা হ'ব যেহেতু আৰু ইফালে আমাক বহিবৰ কাৰণে আনি দিছে আৰু সবে বহিলে মাহতি আৰু এতিয়া আমি খাম চিকচাক আৰু এইফালে চিকচাক মানে হৈছে লাউ পানী লগত গাহৰি আৰু মানে ঠাইভেদে নামবোৰ সবতে বেলেগ ইয়াত চিকচাক বুলি কয় এটো আৰু পিনে দেখিছেনে সবকে দি গৈছে একেলগে আৰু ইয়াত মানে সব মানুহে একেলগে বহি পিনে পথাৰতে খাই বিলে আৰু মই এটো হকাম প্ৰথমবাৰ খাইছোহি আৰু প্ৰথমবাৰ দেখিছো আপোনালোকে যদি কোনোবাই দেখিছে আগতে তেতিয়াহলে কমেন্ট কৰি জনাব আৰু এপিনে দেখিছেনে মানুহ আহিব এতিয়া তাৰ বাবে আনি দিছে বহিবৰ বাবে আৰু মানে গুটেই মানুহখিনিয়ে একেলগে ভাত খাব কলে একেখন পথাৰতে গুটেইখিনিয়ে মানে ভাত খাব আৰু এপিনে এতিয়া ভকতৰ খৰাই ভাঙিছে আৰু সকলো মানুহকে এনেকে প্ৰসাদ দিছেহি আৰু ৰাইজৰ প্ৰসাদ ন হে ভকতৰ খৰা ভাইছে ৰাইজক এনেকে প্ৰসাদ দিয়ে আৰু এজন হৈছে আমাৰ আপাৰ দেউতাক মানে মোৰ দদৌ আৰু তেওঁ আমাক মানে বিচাৰি ফুৰিছিল হেতুকে কৈ আছিল সবক আৰু এতিয়া খাব দিছে আমাক ভাত মানে আমি অথনিৰ পৰা তাতে বহি আছো প্ৰথমে আমাক খাব দিলে চিকচাক তাৰ পিছত খাব দিলে আমাক প্ৰসাদ আৰু এতিয়া দিছে আমাক ভাত আৰু ভাতৰ লগত দিছে উখোৱা চাউলৰ ভাত আৰু লগত দিছে পিঠা গাহৰি ইয়াৰ হকামত বোলে পিঠা গাহৰি মেইন তো পিঠা গাহৰি দিছে আৰু বহুত টেষ্টি আছিল পিঠা গাহৰিখিনি আৰু এতিয়ালৈকে আমাক ভাত খাবলৈ দিয়া নাই মানে ইয়াত বোলে ভকতক সেৱা কৰাৰ পাছতহে ভাত খাব দিয়ে আৰু সেইফালে মানে পৰিয়ালে সেৱা কৰি আছে ভকতক আৰু তাৰ পাছতে আমাক ভাত খাবলৈ ক'ব তো ভাতটো আমি খাই লওঁ আকৌ লগ পাই আছো আপোনালোকক আৰু এইফালে আমাৰ এতিয়া ভাত খোৱা হৈ গ'ল আৰু এইপিনে আপোনালোকক দেখাইছো কিমান মানুহ যে হৈছিল ইয়াত আৰু আমাৰ যেহেতু ভাত খোৱা দেৰি হ'ল সেইকাৰণে ঘৰলৈও যাব লাগে তো আমি ঘৰলৈ বুলি উভতিলো আজিলৈ আহিছো আকৌ লগ পাম মোৰ অন্য এটা নতুন ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ সাবস্ক্ৰাইব কমেন্ট কৰিব নাপাহৰিব বাই